হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম। তেন্তে আজি বলকচোন যাওঁ নগাঁৱৰ নেহেৰুবালিৰ ভোগালী মেলালৈ। আৰু এয়াই হৈছে নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুবালি। আৰু ইয়াত প্ৰত্যেকবাৰে এখন ডাঙৰকৈ ভোগালী মেলা আয়োজন কৰা হয়। এই মেলাখন আচলতে প্ৰত্যেকবাৰে 4 দিনীয়াকৈ আয়োজন কৰা হয় আৰু আজি হৈছে ইয়াৰ 3য়টো দিন। তেন্তে বলকচোন চাওঁ ভিতৰত আৰু কি কি আছে। আৰু ভিতৰলৈ সোমাই আহোঁতেই দেখা পালোঁ যে সকলোৱে ফটো উঠিব পৰাকৈ এটা ভেলাঘৰৰ নিচিনা ঘৰ বনোৱা হৈ আছে। আৰু তাতে দিনৰ ভাগত মহিলাসকলৰ উৰুলিৰ প্ৰতিযোগিতা চলি আছিল আৰু তাতে বহুতো মহিলাই অংশগ্ৰহণ কৰিছিল। তেন্তে আমিও চাওঁ। আমি অলপমান কাপোৰৰ দোকান। এইখন মেলাত দেখিবলৈ পোৱা গ'ল অসমৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা বহুতো মানুহে দোকান দিবলৈ আহিছে। এই মেলাখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ দোকান, যেনেকৈ অসমীয়া সাজপাৰ, অসমীয়া গহনাৰ লগতে আৰু অন্যান্য ধৰণৰ দোকানেৰে পুৰা ভৰি আছে। আৰু এয়া চাওক, মানুহজনে ইমান ধুনীয়াকৈ কাঠেৰে বনাই আছে। আৰু এই বাকী দোকানবোৰৰ লগতে সৰু সৰু ল'ৰা-ছোৱালীবিলাকেও খেলিব পৰাকৈ বহুতো বস্তু আছে। আৰু সেয়া দেখি আমাৰ মাইনাহঁতো উঠি গ'ল। আৰু ইয়াতে দেখিলোঁ যে মোৰ ফেভৰেট আৰু সকলোৰে ফেভৰেট ফুচকা আছে, চ' অলপমান খাই দিলোঁগৈ। আৰু আজি ৰাতি আনন্দতা পালৰ লগতে আমাৰ স্থানীয় শিল্পীসকলৰ গীতৰ অনুষ্ঠান আছে। আৰু এতিয়া আৰম্ভ হৈছে আয়তীসকলৰ বিয়া নামৰ প্ৰতিযোগিতা। তেন্তে চাওঁ অলপ। আৰু এইফালে আমি মেলা চাই চাই পালোহি বহুতো এথেনিক ফুড ষ্টলৰ দোকান। প্ৰত্যেকেই নিজৰ নিজৰ দোকানলৈ মাতি আছিল যদিও আমি গ'লোংগৈ এই বাইদেউগৰাকীৰ দোকানলৈ। আৰু তাতে বেলেগ বেলেগ ধৰণৰ মাংস পুৰা ফ্ৰাই কৰি ৰেডি কৰি থৈছিল। আৰু ইয়াৰ পৰাই আমি দুবিধ মাংস পেকেট কৰি ল'লোঁ। আৰু তাৰ পাছত আমি ভোগালী মেলাৰ পৰা বিদায় লৈ ঘৰলৈ উভতিলোঁ। আৰু আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ লগ পাম। থেংক ইউ।